সকলোকে স্বাগতম জনাইছোঁ মোৰ এডি ক্ৰিয়েশ্যন চেনেললৈ আপোনালোক সকলোকে। আজি এক নতুন উদ্যমৰে নতুন প্ৰচেষ্টাৰে আমি আগবাঢ়ি আহিছোঁ পঞ্চানৰ শিল্পী সমাজ। তো আজি এই টিমৰ প্ৰথমখন ভাওনা মথিয়াচিকা শ্ৰী শ্ৰী নাৰায়ণী থানত পৰিৱেশন কৰা হ'ব। তো সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালেই হয় ভাওনাখন। মোৰ জীৱনৰ আজি প্ৰথম ব্লগ উৎসাহ দিব যাতে আৰু আগলৈ আগবাঢ়ি যাব পাৰোঁ। ব'লক আজি ভাওনা চাংগৈ, কোনে কি কি লৈছে দেখাম। ল'ৰাখিনিয়ে কৰি থাকে যদিও মানে আজি টিমটো নতুন, তো টিমৰ প্ৰথমখন ভাওনা, তো দেখাম কি কি পাওঁ। তো ব'লক গৈ থাকোঁ। ৰিজিদা আছে, ৰিজিদা কি লৈছে কৈ দিয়ক। মই আজি জয় বিজয় গাইছ প্ৰথম গান জাৰিব আজি ভাল লগা চৰিত্ৰ পুৰা জাৰিব আজি হিলাই পেলাব। ভালকৈ বাৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক। চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভাইটিৰ চেনেল। গতিকে কৈ দিয়ক ঠিক আছে আজি কৈ দিয়ক ভাওনা আজি মহাকাল ইয়াৰ চেনেলটো চবে চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চাই লওক দেখাই আছোঁ। আজি ভাল লাগিছে, নতুন নতুন ল'ৰা সকলে ভাওনা কৰিছে আৰু আশা কৰিছোঁ ভাল কৰক, শুদ্ধভাৱে কৰক, তাকে কামনা কৰিছোঁ। ভালকৈ শিকি বুজি শুদ্ধকৈ ভাওনা কৰিব। ডিম্পুদা আজি ডিম্পুদাৰ লগত বহুত দিনত ভাওনা কৰিছোঁ। তাকে আজি বহুত দিনত আহিছোঁ কৰিবলৈ, ভাল লাগিছে। কি হয় এতিয়া বতৰো মানে ইমান দেৰি হৈ গ'ল, এতিয়া বতৰো কিবা কিবি গৰম মানে এনেকুৱা লাগিছে নাই, অৱস্থা বেয়া হৈ গৈছে আৰু কি হয় দেখা যাব। কিমান কৰিব আপোনালোকে আৰু কি ক'বা, এইপিনে আমাৰ টিভিত চাই ল'লে এই ভাওনা পাত গাইছে সমগ্ৰ গাইছে। আৰু বেষ্টবিলাক তোমালৈও থাকিলে দেই। আৰু ইয়াৰ ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কি হ'ল তই ইমান দেৰিকৈ আহিছোঁ, ক'ত আছিলি? আজি আজি আমাৰ খণ্ড গাইছে সত্যম শিৱম সুন্দৰম, আমি য'ত ত'ত সুন্দৰম। নমস্কাৰ। কাপ চলি আছে। কি কৈছা কৈ দিয়া, কি কৈছা আজি কি কৈছে হিৰ' নাইক আজি মন পচন্দ ভাও কৰিব পাৰিছে। জানা কৰিব ন? নাই নাই যিমান পাৰোঁ চেষ্টা কৰিম আৰু। এয়া মোৰ মৰমৰ ভাইটি, ই নতুনকৈ ব্লগ বনাইছে, সকলোৱে যাতে ইয়াক ভালদৰে আদৰি ল'ব তাৰ আশা কৰিছোঁ। ই অতি সুন্দৰ ভাও কৰে, আজি ৰাইজে চাব আৰু ধুনীয়া ভাও কৰিব। ধন্যবাদ। গৰমত অৱস্থা বেয়া, তেওঁ চব কেনেকৈ ফেনৰ তলত ৰৈ আছে, সকলোৱে গৰমত অৱস্থা বেয়া। খাদ্য খাইছে কেনেকুৱা লাগিছে গৰমত? গৰমত মানে কি ক'ব, পূৰা গৰমত মই চেনেলটো লাইক চবকে কৈছোঁ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। নিশ্চয় সদায় আছে আগবাঢ়ি যোৱা। আজি মহাকাল কেনেকুৱা লাগিছে গৰমত? মজা সিজি আছোঁ, উতলি গ'লোঁ। বাইদেউ আজি পাৰ্বতী গাইছে, আজি জীৱনৰ এক নতুন অভিজ্ঞতা বাইদেউ। গৰমত উতলি আছো একদম।
কিবাও দেখালোঁ ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে কিবা ভুল হ'লে ক্ষমা কৰিব তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব তো যি পাওঁ দেখালোঁ আৰু তো ভাওনা ভিডিঅ' দিম নেক্সট ব্লগত মই ভাওনা ভিডিঅ' দিম তো চাব ক'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি ভাল পালে ভিডিঅ'টো চাই তো নেক্সট ব্লগত লগ পোৱাৰ আশাৰে আজি সামৰণি মাৰিছোঁ।